বিশাল আৰু সুমি এতিয়া মুখে মুখে সৰ্বত্ৰ চৰ্চা বিশাল আৰু সুমিৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে কেনেকৈ বিশালে গঢ়িছিল বিশাল সম্পত্তি প্ৰকাশ পাইছে কিদৰে সুমিৰ লাহ বিলাহৰ নামত বিশালে সমৰ্পণ কৰিছিল নিজৰ অৰ্জনৰ এটা অংশ কিন্তু যিমানে পাক খুলিছে সিমানে জটিল হৈ পৰিছে বিশাল আৰু সুমিৰ সম্পৰ্ক বিশাল ফুকন আৰু সুমি বৰাৰ ব্যক্তিগত সম্পৰ্ক মুখৰোচক হৈ পৰিলেও সেয়া তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু বিশাল আৰু সুমিৰ বিত্তীয় সম্পৰ্কত আছে বিনিয়োগকাৰী শ শ লোকৰ উপাৰ্জিত ধনৰ অংশ ইয়া জনাটো এতিয়া আৰক্ষীৰে নহয় ৰাইজৰো আগ্ৰহ আৰু অধিকাৰৰ বিষয় কিন্তু কেনেকৈ আৰম্ভ হৈছিল বিশাল আৰু সুমিৰ ধনৰ লেনদেন সুমধুৰ কণ্ঠৰ অধিকাৰী বিশালে এটা গানৰ বাবে চুক্তিবদ্ধ কৰিছিল কোৰিওগ্ৰাফাৰ সুমি বৰা সেয়াই আৰম্ভণি ধনৰ পাহাৰ গঢ়া বিশাল ফুকনৰ প্ৰদৰ্শনো বিশালতৰ যিটো বস্তু লাগে তাক 10 টকাৰ ঠাইত 15 টকা দিয়াৰ স্বভাৱ বিশালৰ এই প্ৰদৰ্শনকামিতাৰ বাবে বিশাল ফুকনৰ প্ৰতি আকৰ্ষিত হৈছিল সুমি বৰা লকডাউনৰ সময়ত এটা গীতৰ ভিডিঅ'ৰ বাবে সুমিৰে যোগাযোগ কৰিছিল বিশালে কাম হৈ যোৱাৰ পাছত সুমিয়ে বিচৰাতকৈ কেইটকামান বেছিকৈ দিছিল বিশালে সেই মুহূৰ্ততে বিশালৰ ধনৰ পাহাৰৰ আভাস পাইছিল সুমিয়ে সূত্ৰমতে তেতিয়াৰে পৰা বিশালৰ প্ৰতি দৃষ্টিয়েই সলনি হ'ল সুমিৰ সঘনাই বিশালৰ কাষ চাপিবলৈ নানানটা অজুহাতৰ সন্ধান কৰিবলৈ ল'লে সুমিয়ে যিমানেই লগ পালে সিমানেই বিশালৰ কাষ চাপি গ'ল সুমি তেতিয়া বিশালৰ হাতত আছিল ট্ৰেডিং কৰি পোৱা বুজন পৰিমাণৰ ধন বিশালৰ মনৰ বিশালৰ হাতত অগণন টকা আৰু কি লাগে সুমিক আকৰ্ষণীয় ব্যক্তিত্বৰ সুমিয়ে চমক লগাই দিলে বিশালক দুহাতেৰে ধন উৰুৱাই ভাল পোৱা বিশালক আৱৰি ধৰিলে সুমিয়ে সমাজৰ চকুত বিশাল আৰু সুমিৰ মাজত গঢ় লৈ উঠিল বায়েক ভায়েকৰ সম্পৰ্ক বিশালৰ পৰা ট্ৰেডিঙৰ ABCDৰ আধাখিনি শিকাৰ পাছত ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত মহলত জাল পেলালে সুমিয়ে চিকিৎসক ব্যৱসায়ীকে ধৰি উজনি অসমৰ বহু কোটিপতি লোকৰ পৰা ট্ৰেডিঙৰ নামত কোটি কোটি টকা আনি সুমিয়ে তুলি দিলে বিশালৰ হাতত বিশালেও সৰ্বস্ব উজাৰি দিলে সুমিৰ ওচৰত তাৰ পাছতে ট্ৰেডিঙৰ অচিলাৰে ট্ৰেণ্ডিঙলৈ আহিল ডিব্ৰুগড়ৰ বাণীপুৰৰ 7 নম্বৰ বাইলেনৰ সুমি বৰা বাণীপুৰৰ বাইলেন 7ৰ এই গৃহটোতে সুমি বৰাৰ জন্ম হৈছিল এইসমূহ পথতেই আচলতে সুমি বৰাই নিজৰ শৈশৱ আৰু নিজৰ কৈশোৰৰ যি যাত্ৰা আৰম্ভ কৰিছিল শিক্ষা কালচাৰেল এক্টিভিটিজ এই বিষয়সমূহৰ লগত জড়িত হৈ পৰিছিল সুমি বৰা আৰু ইয়াৰ পৰাই সুমি বৰাই নিজৰ যি যাত্ৰাপথ জীৱনৰ যাত্ৰাপথ সেয়া আৰম্ভ কৰিছিল এই গৃহত থাকে পিতৃ মাতৃ বৰ্তমান আৰু সুমি বৰাৰ যি ককায়েক আৰু বৌয়েক তিনিআলিৰ চুকতে থকা ঘৰখনত এতিয়াও আছে সুমিৰ দেউতাকৰ সুলভ সামগ্ৰীৰ দোকানখন হিতাধিকাৰীক আজিও দেউতাকে নিজ হাতে দিয়ে চাউল আৰু কেৰাচিন সুলভ সামগ্ৰীৰ দোকানৰ গৰাকীৰ এইখন ঘৰতে এদিন গঢ়ি উঠিল প্ৰিচিলিয়া ফাৰ্মাচিউটিকেল নামৰ কোম্পানীটো ডিব্ৰুগড়ৰ অখ্যাত শিক্ষানুষ্ঠানৰ 15,000 টকা দৰমহাৰ নৃত্য শিক্ষয়িত্ৰীৰ পৰা 4টা কোম্পানীৰ হৰ্তা-কৰ্তা হোৱাৰ পাছত মাটিত ভৰি নপৰা হ'ল সুমিৰ বিশালৰ কথা বাৰু নকলোৱে উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং বুৰ্জ খালিফাত চিনেমাৰ চুক্তি কোটি কোটি টকাৰ গহনা কোটি টকীয়া শাৰী শাৰী গাড়ী 2,95,000 টকীয়া টি-চাৰ্ট 2 লাখ টকীয়া টেডি বিয়েৰ আনকি শৌচাগাৰৰ ইণ্টেৰিয়ৰ ডিজাইনিঙেৰে নিজকে একক আৰু অনন্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা চলালে সুমি আৰু বিশালে সুমিৰ বাবে সকলো কৰিছে বিশালে 15 কোটি টকাৰে বিয়া পাতি দিয়াৰ পৰা স্বামী অবিহনে সুমিক ডুবাইলৈ ফুৰাবলৈ নি 9 লাখ টকীয়া বুৰ্জ খালিফাৰ চুটত ৰখালৈকে সকলোখিনি কৰিলে বিশালে কিন্তু সেই বিশাল ফুকন এতিয়া ৰঙা ঘৰৰ আলহী আনফালে সুমি পলাতক হয়তো সুমি ধৰা পৰিলে পোহৰলৈ আহিব বিশাল আৰু সুমিৰ সম্পৰ্কৰ আন বহু নজনা কথা ডিব্ৰুগড়ৰ পৰা জিচিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট